আমার গুলো দাঁতগিরা চাকচোন ওপৰৰ বাৰী এটা দাঁত নাই এটা মানে গোটেই চকলেট খতে খতে পকাই খাই গৈছে আৰু তাইক দেখালে মানে বিৰাট তাই নেটকৈ মানে লাজ লাগে তাইৰ আৰু মানে আমাৰ পেহীহঁতৰ ঘৰ তাৰমানে আমাৰ পৰা কাষতে হ'লে মানে বাইদেউ যিহেতু ঘৰত আহিলে আজি 2 দিন থাকলা তো পেহীহঁত নেগলি পেহীটো বেয়া পাব ন সেইকাৰণে আমি যাব ওলছোঁ পেহীথেৰ ঘৰত গ'লো মই বাইদেউ আৰু আহি কিনে বিস্কুট খোৱা মচন চাকচোন বাপৰে বাপ কি মচন একদম বেলেগ আৰু এবাকে বাইদেৱে মানে মোবাইল চাৰ্জাৰ লাগছে আৰু টিভিটো লগাই থৈ দিছে আৰু বহুত দিনৰ মই টিভিটো চালোঁ মানে আমাৰ টিভি ক'ৰ বা আঁতৰত উঠাই থৈ দিছে ঘৰৰ কাম কৰাৰ কাৰণে টিভি চাওঁ নপৰে মোবাইলটোতে চোৱা যায় যি চাওঁ মানে আৰু এবাকে গুলি মানে আজি খুব ভাল পাইছে কাৰণ কিয় জানে পূৰা কাৰ্টুন চাব পাইছে না লাইনটো অহা যোৱা কৰিলোঁ পূৰা লগৰ লগে লগে একদম মানে কাৰ্টুন চাই আছে আৰু পেহী আৰু বাইদেৱে এবাকে পূৰা লেকচাৰ দি আছে আৰু অলপমান তাৰমানে আৰু এবাকে আমাৰ এইটো পেহীটোৰ ঘৰ বানছি তো টিংখিনি মানলাক কেইদিনমান আগতে আৰু গোটেই ঘৰটো হ'লেই ভাল লাগব আৰু এবাকে মানে আমাৰ গুলৈ বোলে কঁঠাল খাই বনাইছিল না এইবাৰ তাই ফাৰ্ষ্ট কঁঠাল খাইছে নেকি না আগতে খাইছি চাগে আগতে কিন্তু এইটো কাঁচা কঁঠাল খজা কঁঠাল এনেকৈ কোনে খাই ভাল পায়নো মই হ'লে এনেকৈ খজা কঁঠাল খাই ভাল পাওঁ আৰু সেইকাৰণে বাইদেৱে কাটি আছিল আৰু আমি গোটেইকেইটাই ধুনীয়াকৈ খাইছোঁ আৰু এনেকৈ মানে নিমখ চিমখ লগাই কিনে খাই ভাল লাগে আৰু এনে খায়ো ভাল লাগে নিমখ লগাই খায়ো ভাল লাগে কঁঠাল এনেকৈ আৰু তাৰপিছত আমাৰ পেহীৰ লেটুক চাওকচোন কি মজাকৈ লাগছি মানে এইবাৰে ফাৰ্ষ্ট লাগছি নেকি না আগতে লাগছিল চাগে অলপমান কিন্তু এইবাৰ বহুত লাগছি পেহাই ৰাতিপুৱাই আমাৰ তাকে কেইটামান লৈ গৈছে সেইটো আমাৰ ঘৰত আছে আৰু এইগিলা ইমান অস্ত্ৰতে লাগছি দেখছি না একদম মানে হাতেদি লাগ পায় আৰু তাৰে দুটামান ছিঙি আনিলোঁ আনি কিনে একদম মোবাইল একবাৰে যিহেতু ধৰি আছোঁ সেইকাৰণে মুখেদি আৰম্ভ কৰি দিছোঁ ক'ত আৰু হাতে দিছিলোঁ মুখেদি চেলে কেইটামান লেটুক খালোঁ আমাৰ এবাকে লেটুক বুলি কয় আৰু আপোনালোকৰ জেগাত কি কয় নামটো কমেণ্ট কৰি ক'বচোন মানে বেলেগত বেলেগ বুলি কয় আৰু কিছুমান জেগাত আৰু বাকী আমি ভাত তাত খাই কিনে যাব ওলছোঁ ঘৰত আৰু ঘৰত যাই কিনে ৰাতি এটা আজি খানা হ'ব আৰু বাকী ঘৰ আহি পাই দেখিছেনে এইটো মানে বান্দৰ চানা মানে এইটো মানে মোৰ পিঠিতে উঠি থাকে মাককো নালাগে মানে পুতে খালি মানে মিহিকৈ থাকিব আৰু মোৰ পিঠিত মানে এনেকৈ উঠি থাকিব আৰু বেলেগক নাংগে আৰু বাকী মানে মই এটা লোকেল মুৰ্গী মাৰি দিলোঁ বহুত ডাঙৰ আছিল পূৰা একদম 2 কেজি নহয় তাতকৈ আমাৰ বাগে বাইদেউ ৰান্ধি আছে তাই মানে মজা বনায় আৰু তাহনে মানে যাব ভিনদেউহঁতে ৰাতি তাইক নিবাই আহিছে মই যদি টিউচনৰ পৰা আহি দেখাব মানে ভিনদেউ আৰু গোটেই আহি ৰেডি বাটত গৰু গাড়ী তাৰপিছত চাওঁ যি ভিনদেউহঁত আহিছে তো ভাত তাত খাই তাহনে গ'ল আৰু মাংসৰ আঞ্জাখন বা বেলেগ বনছিল কিন্তু একদম মজা লাগছিল লোকেল মুৰ্গী আৰু এনেকৈ চিম্পুলকৈ ৰাতি সাঁজ ভাত খালোঁ আৰু বাইদেউহঁতো ঘৰত গুচি গ'ল বাই বাই।